নমস্কাৰ আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই মানস আৰু আপোনালোকে চাই আছে নিউজ অসম 24 ভিডিঅ'সমূহ চাই ভাল পালে এটাকৈ লাইক কৰিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব তো এই মুহূৰ্তৰ প্ৰথমটো ডাঙৰ খবৰ দিবলৈ বিচাৰিছো কোভিড পৰিস্থিতিৰ বাবে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাও স্থগিত ৰখা হৈছে এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদে আৰু লগতে পৰৱৰ্তী জাননী প্ৰকাশ নকৰাৰ বাবে স্থগিত কৰিছে সংসদে আৰু পৰিস্থিতি সুস্থিৰ হলে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি এই কথা সদৰি কৰিছে আৰু কোভিড পৰিস্থিতিৰ বাবে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা স্থগিত ৰখা হৈছে এই মুহূৰ্তত 2 নম্বৰ খবৰটো দিবলৈ বিচাৰিছো বুধবাৰৰ পৰা 18 বছৰ বয়সৰ পৰা 44 বছৰ বয়সৰ লোকক দিয়া হ'ব কোভিড ভ্যাকচিন আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জনাইছে আৰু তেওঁ লগতে কৈছে যে ৰাজ্যত কোভিডৰ পৰিস্থিতি কিছু বেয়াৰ ফালে ঢাল খাইছে গতিকে অসমত নতুন 1.5 লাখ ভ্যাকচিন আহি আছে তো বুধবাৰৰ পৰা 18 বছৰ বয়সৰ পৰা 44 বছৰ বয়সৰ লোকে পাব কোভিড ভ্যাকচিন এই মুহূৰ্তত 3 নম্বৰ খবৰটো দিবলৈ বিচাৰিছো ৰাজ্যত প্ৰতিদিনাই বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ আৰু কোভিডৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য প্ৰশাসনে বৃহৎ তৎপৰতা আৰু বুধবাৰৰ পৰা ৰাজ্যত জাৰি কৰা হৈছে সান্ধ্য আইন আৰু সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ এই সান্ধ্য আইন জাৰি কৰিছে আৰু ইফালে বুধবাৰৰ পৰা বিয়লি 2 বজাৰ পৰা বন্ধ হ'ব সকলো দোকান পোহাৰ আৰু লগতে কৈছে যে বিয়লি 2 বজালৈকেহে খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আৰু অৱশ্যে আত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত শিথিল হ'ব এই নিয়ম আৰু লগতে সন্ধিয়া 6 বজাৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক আৰু বিবাহ আয়োজনৰ ক্ষেত্ৰতো নতুন নিয়মাৱলী প্ৰস্তুত কৰিছে আৰু মুকলি ঠাইত কোনো ধৰণৰ সভা সমিতি অনুষ্ঠান পাতিব নোৱাৰিব আৰু এই শীঘ্ৰেই এই ক্ষেত্ৰত আনুষ্ঠানিক ঘোষণা কৰা হ'ব বুলি সদৰি কৰিছে 4 নম্বৰ খবৰটো দিবলৈ বিচাৰিছো মুখ্যমন্ত্ৰীৰ পদক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া আৰু সকলো সিদ্ধান্ত সংসদীয় বোৰ্ডে ল'ব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু শপত গ্ৰহণৰ দিনো দিল্লীত সিদ্ধান্ত হ'ব বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই আৰু 2 দিনৰ ভিতৰতে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব সংসদীয় বোৰ্ডে আৰু আমি অপেক্ষা কৰিব লাগিব বুলি কৈছে বিজেপিৰ নেতাগৰাকীয়ে এই মুহূৰ্তত 4 নম্বৰ খবৰটো জনালো আৰু এতিয়া 5 নম্বৰ খবৰটোলৈকে আগবাঢ়িছো কোভিড পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে শেহতীয়াকৈ জাৰি কৰিছে এক নতুন নীতি নিৰ্দেশনা আৰু এই নতুন নীতি নিৰ্দেশনা 5 মে পুৱা 5 বজাৰ পৰা প্ৰযোজ্য হ'ব সমগ্ৰ ৰাজ্যত আৰু এই নতুন নীতি নিৰ্দেশনানো কি আমি সকলোখিনি চাই লওঁ আহক তো চাওক প্ৰথমতে কৈছে মুকলি স্থান বা খেলপথাৰত অনুষ্ঠিত হ'ব নোৱাৰিব কোনো জনসমাগম 2 নম্বৰতে কৈছে কোনো অনুষ্ঠান বিবাহ বা অন্যান্য ধৰ্মীয় অনুষ্ঠানত 20 গৰাকীতকৈ অধিক ব্যক্তি উপস্থিত থাকিব নোৱাৰিব 3 নম্বৰতে কৈছে ধৰ্মীয় স্থলী মন্দিৰ মছজিদত 5 গৰাকীতকৈ অধিক লোকৰ সমাগত বাধা দিছে আৰু লগতে শেষ কৃতিত্বত 20 গৰাকীতকৈ অধিক লোকৰ উপস্থিতি বাধা প্ৰদান কৰিছে আৰু সকলো দোকান ব্যৱসায়িক প্ৰতিষ্ঠান দিনৰ 2 বজাত বন্ধ কৰিব লাগিব বুলি কৈছে আৰু ৰেষ্টুৰেণ্ট ধাবা হোটেল 2 বজালৈকে গ্ৰাহকে বহি খাব পাৰিব কিন্তু সন্ধিয়া 6 বজালৈকেহে কৰিব পাৰিব হোম ডেলিভাৰী আৰু 4 নম্বৰতে কৈছে সকলো জৰুৰীকালীন সেৱা দোকান ফাৰ্মাচী খোলা থাকিব লগতে চৰকাৰী বেচৰকাৰী সকলো অফিচ বন্ধ হ'ব লাগিব দিনৰ 2 বজাত আৰু 50% কৰ্মচাৰীয়ে চলিব কাৰ্যালয়ৰ কাম-কাজ আৰু গৰ্ভৱতী মহিলা আৰু 5 বছৰতকৈ তলৰ সন্তানৰ মাতৃয়ে ঘৰৰ পৰাই কৰিব লাগিব কাৰ্যালয়ৰ কাম-কাজ আৰু কৈছে সকলো শিক্ষা অনুষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান ভাৰ্চুৱেলিভাৱে সম্পাদন কৰিব লাগিব তেওঁলোকৰ কাম-কাজসমূহ আৰু সকলো যাত্ৰীবাহী মালবাহী বাহনে মানি চলিব লাগিব কোভিডৰ নীতি নিয়ম আৰু অটো ৰিক্সা ৰিক্সা নাইবা অন্যান্য সৰু বাহনত চালক আৰু দুগৰাকী যাত্ৰী উঠোৱাৰ লগতে সামাজিক দূৰত্ব মানি চলিব লাগিব আৰু চিটি বাছ আন্তঃৰাজ্যিক বাছ বা আন্তঃজিলাৰ সকলো বাছে 50% যাত্ৰীহে উঠাব পাৰিব সেই বুলি সদৰি কৰিছে আৰু সকলো যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ'ব আৰু নৈশ সান্ধ্য আইন বুধবাৰৰ পৰা আৰম্ভ হ'ব সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ আৰু এই সময়ত জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকক ৰেহাই প্ৰদান কৰা হ'ব যদিও তেওঁলোকে পৰিচয় পত্ৰ লগত ৰাখিব লাগিব আৰু সন্তান সম্ভৱা মহিলা আৰু ৰোগীক প্ৰদান কৰা হ'ব ৰেহাই আৰু লগতে কৈছে যে এয়াৰপোৰ্ট বা ৰেলৱে ষ্টেচনৰ পৰা অহা যাত্ৰী ৰেহাই পাব যদিও তেওঁলোকে দেখাব লাগিব টিকট আৰু লগতে ইলেক্ট্ৰনিক প্ৰিণ্ট মিডিয়াৰ লোকে লগত ৰাখিব লাগিব পৰিচয় পত্ৰ এই 5টা খবৰ আছিল আপোনালোকৰ বাবে আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জনালো আশা কৰিছো ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো ভাল পালে এটাকৈ লাইক কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰক